মই চিনেমাখনত সাংবাদিক আচলতে ক্ৰাইম ৰিপৰ্টাৰ চ' ভাল লাগে বেলেগ বেলেগ চৰিত্ৰ কৰিবলৈ পালে আৰু সদায় একে ধৰণৰ ৰোল কৰি ভাল নালাগে বিশেষকৈ মই ভাল নাপাওঁ মই সেইকাৰণে প্ৰত্যেকখন চিনেমাত মই বেলেগ বেলেগ কেৰেক্টাৰ কৰিব বিচাৰোঁ আৰু ৰাজনীতি অভিজিত ভট্টই লিখিছে এখন বেচিকেলি পলিটিকেল থ্ৰিলাৰ আৰু বৰষা আৰু আমি এটা মেইন প্লেয়াৰটো কৰিছোঁ তপন দা আছে তপন দাই খুব ভাল ডাঙৰ চৰিত্ৰ এটা কৰিছে চিনেমাখন যিহেতু ইলেকশ্যনৰ সময়তে ৰিলিজ হ'ব চ' ৰাজনীতিলৈ নিশ্চয় ইয়াত মেছেজ থাকিব গোটেই চিনেমাখন এতিয়াও এডিট হোৱা নাই মই চালেহে মই গোটেইখিনি কথা ক'ব পাৰিম কিন্তু এখন ভাল চিনেমা হ'ব মনজিতে বৰ ধুনীয়া ডাইৰেকশ্যন কৰিছে আৰু কষ্ট দিছে খালি আজি মোক কপিলী নদীত ভৰাই দিছে এই ঠাণ্ডাখনত তাৰ পৰা ওলাই আহিছোঁ কাঢ়ি আছোঁ এনেই ভাল চিনেমা হ'ব আৰু মনজিতৰ লগত মই ডক্টৰ বেজবৰুৱাতো কাম কৰিলোঁ এইখনতো মই অদ্ভুত ৰোল এটা কৰিছোঁ চ' দুইখন ভাল ভাল চিনেমা বেক টু বেক আহিব সকলোৱে আকৌ চিনেমা হললৈ উভতি আহক সেইটোৱে বিচাৰোঁ আহ্বান জনাইছোঁ অসমীয়া চিনেমা চাওক সেইটো এটা কিডনেপ চিন্তা আছে কিডনেপৰ পিছত এটা অপাৰেশ্যন এটা আৰ্মি অপাৰেশ্যন লগত ক্ৰাইম ৰিপৰ্টাৰ থাকে তেনেকুৱা ধৰণৰ চিন আৰু এইটো আচলতে আমি যোৰহাটত কৰাৰ কথা আছিলে মই সময় দিব পৰা নাই আজি টাইমটো উলিয়াই কেনেবাকৈ আহি পেলাই ইয়াত কৰিছোঁ আমি ভালেই হ'ল কামপুৰত কৰিলোঁ নতুন জেগাত কপিলী নদীৰ পাৰত চ' খুব ভাল লাগিল সকলোৱে সহযোগ কৰিছে আৰু খুব এটা সুন্দৰ অভিজ্ঞতা ইয়াত কাম কৰাৰ আমাৰ হা হা অঁ সাঁতোৰাৰ চিন্তা আছে তাত মই পানীত নমাৰ চিন্তা আছে চ' সেইটো সেই যোৰহাটত কৰাৰ কথা আছিলে এতিয়া আহি কপিলী পালেহি আৰু নদীৰ পানীখিনিও চাফা হৈ আছে নামি ভাল লাগিলে যদিও চেঁচা তথাপি মই পানী ভাল পাওঁ প্ৰব্লেম নাই সেইকাৰণে নামি দিছোঁ আৰু ঠাণ্ডাটো মানে খুব এতিয়া বেছিও নাই ঠাণ্ডা কমিছিল লাহে লাহে বেছি ঠাণ্ডা হোৱালে চাগে কষ্ট পালোহেঁতেন কিন্তু কৰি বৰ ভাল লাগিলে বঢ়িয়া লাগিছে সাংবাদিকতাৰ এতিয়া বস্তুটোৰ জাৰ্ণেলিজম ইজ এ ভেৰি বিগ থিং নাও গোটেই ৱৰ্ল্ডত আগৰ ধৰণে হৈ থকা নাই জাৰ্ণেলিজম যদিও তাৰ মাজত ভালো আছে বেয়াও আছে জাৰ্ণেলিজম কিছুমানে বেয়াকৈ প্ৰমোট কৰে কিছুমানে ভালকৈ প্ৰমোট কৰে কিন্তু মোৰ মতে জাৰ্ণেলিষ্ট সদায় সৎ আৰু নিৰ্ভীক হ'ব লাগে আৰু নিৰপেক্ষ থাকিব লাগে সদায় কাৰো ছাইডত হৈ কাৰো কথা ক'ব নাপায় জাৰ্ণেলিষ্টে চ' কিছুমান মানুহ আছে কৰে আৰু কিন্তু তাৰ মাজত ভাল মানুহো আছে যি গোটেই জীৱন সততাৰে জাৰ্ণেলিজম কৰি আহিছে আৰু তেওঁলোকক আমি চেলিউট কৰা উচিত থেংক ইউ